মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আহিছোঁ এটি ভুৰুকাত হাতী ভৰোৱা কবিতা। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ কৰোণতম কবিতাটি সকলোৱে পাইছে চাগৈ। পাঠ্যপুথিত অন্তৰ্ভুক্ত হওক বা নহওক পিছৰ কথা, কিন্তু সেই কবিতাটো হৈছে তোমাৰ মোৰ জনজীৱনৰ কাৰণে এটা অতি বহুপঠিত কবিতা, বহু প্ৰয়োজনীয় কবিতা। কি আছেনো কবিতাটোত? ব'লা আমি ভিতৰলৈ সোমাই যাওঁ। সদায় কোৱাৰ দৰেই পহিলাতে কৈ লওঁ কবিতাটোৰ নামটো। কৰোণতম, দুটা শব্দ সংযোজিত হৈ পেলাই এটা শব্দ হৈছে কৰোণতম। তম শব্দটোৱে কি বুজায়? অতিপাত, বহুত বেছি, হয়নে? গতিকে সেই ধৰণৰ এক পৰিস্থিতিৰ কথা এই কবিতাটিত সূচাইছে, যিটো পৰিস্থিতিয়ে এজন ব্যক্তিক বা ব্যক্তি সমষ্টিক সবাতোকৈ দুখজনক পৰিস্থিতি এটাৰ সন্মুখীন কৰিব পাৰে। কৰোণতম। এতিয়া আহোঁ সেই পৰিস্থিতিটো কি আছিলে কবিৰ বাবে, আৰু যি আছিলে কবিৰ বাবে সেই পৰিস্থিতি, সেয়াই হৈছে কবিৰ কাৰণে এই কবিতাটি বা কবিতাটি লেখাৰ উৎস বা প্ৰেক্ষাপট সেইটোৱেই। তাত আমি এটা কথা উল্লেখ কৰোঁ, একদম সৰলকৈ লিখিছে এটা কবিতা, 2-3টা পেৰেগ্ৰাফত আমাৰ সামৰণি হৈছে, পংক্তিত শেষ হৈছে আমাৰ। ইয়াত কি কৰিছে? কবিৰ দেউতাক আছিলে এজন কৃষক। মই হেৰা পাওঁ মোৰ দেউতাক বুলি যে কৈছে, সেই হেৰা শব্দটোৱে হেৰাই বুজাইছে। হস্ৰইটো উজ্জ্ব হৈ আছে। মই হেৰা পাওঁ মোৰ দেউতাক। কেতিয়া পাওঁ? শাওণৰ পথাৰৰ গোন্ধ আহি কেনেবাকৈ নাকত লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক। শাওণৰ পথাৰ বুলি কওঁতেই গাভৰু পথাৰখনলৈ আমাৰ মনত পৰে, হয়নে? সেই গাভৰু পথাৰ য'ত ধাননি ডৰাৰ পৰা ধানখিনি দাই কৃষকজনে ডাঙৰি বান্ধি ঘৰলৈ লৈ যায়, অৰ্থাৎ নিজৰ ভঁৰালৰ বৰ ভেটিটো মজবুত হয়, ভঁৰাল সম্পূৰ্ণ হয়। এই গাভৰু পথাৰৰ সেই সোণ হালধীয়া সময়ছোৱা দেখিলেই কবিৰ মনত পৰে দেউতাকলৈ। কিয় মনত পৰে? কাৰণ সেই সময়ত দেউতাক থাকিছিলে পথাৰত, অৰ্থাৎ তেওঁৰ দেউতাক আছিলে এজন কৃষক। আছিলে দেই, অতীত হৈ গ'ল মানে দেউতাক এতিয়া নাই। অতীতত আছিলে, অতীতৰ সেই দেউতাকজন আছিলে এজন খেতিয়ক, ঠিক আছে? তাৰ পিছত আমি মাকৰ কথাটোলৈ যদি চাওঁ, মাকৰ কথাত কি আছে? দোকানৰ জাপ ভঙা গামোচাত কাক পায়? মাকক পায়। অৰ্থাৎ বোৱা বস্তু বা বোৱা সামগ্ৰীত তেওঁ কাক মনত পৰে? কালৈ মনত পৰে? মাকলৈ মনত পৰে। তেনেহ'লে এগৰাকী তাঁতী বা শিপিনী আছিলে তেওঁৰ মাক, হয়নে? আকৌ মন কৰিবা, আছিলে, হৈ গ'ল, তেওঁ গুচি গ'ল, তেওঁ ঢুকাই গ'ল, কিন্তু তেওঁ স্মৃতি ৰাখি থৈ গ'ল। ক'ত? যেনেকৈ শাওণৰ পথাৰত দেউতাকলৈ মনত পৰে, ঠিক তেনেকৈ গামোচা দেখিলে এতিয়া কালৈ মনত পৰে? মাকলৈ মনত পৰে। অৰ্থাৎ মাকে ৰাখি গ'ল এটা চিন, দেউতাকে ৰাখি গ'ল এটা চিন। এতিয়া কথা হ'ল, মই মোক মোৰ সন্তানৰ বাবে ক'ত ৰাখি যাম? ক'ত? এইটোৱেই হৈছে চৰমতম মানে কি? আটাইতকৈ বেছি দুখজনক কথাটো। চৰমতম একেটাই হৈ গৈছে দেই কথাটো, মন কৰিবা। এতিয়া চোৱা, এই কথাটো কিয় কবিৰ আটাইতকৈ দুখৰ হ'ল কথাটো? এই কাৰণেই হ'ল যে মানুহে কেতিয়া আটাইতকৈ দুখজনক পৰিস্থিতিৰ এটাৰ সন্মুখীন হয়? যেতিয়া নিজস্বতা হেৰাই যায়, যেতিয়া মানুহে নিজক হেৰুৱাই পেলোৱাৰ উপক্ৰম হয়, তেতিয়াই মানুহৰ চৰম দুখৰ পৰিস্থিতিটোৰ সূচনা হয়। এই যে এতিয়া মই তোমালোকৰ লগত কথা কৈ আছোঁ, মই ভাবিছোঁ এটা সুন্দৰ পৰিৱেশ দিওঁ, প্ৰাকৃতিক পৰিৱেশ, জলকীয়া জোপা, চাংখন যিয়ে নাথাকক লাগিলে, হয়নে? এই যে এটা সেউজীয়া পৰিৱেশৰ লগত মই মোৰ মনেৰে ভাবিছোঁ কিবা এটা, তোমালোকৰ লগত মই আদান প্ৰদান কৰিছোঁ, কিন্তু এই মুহূৰ্তত যদি মই গম পাই যাওঁ যে কাইলৈ মই মৰি যাম, মন যাব এইবোৰ কিবা কৰিবলৈ? মন যাব মোৰ আটাইতকৈ ভাল লগা কামটো কৰিবলৈ? মন যাব আটাইতকৈ ভাল লগা কিবা এটা ফুৰিবলৈ, খাবলৈ, মেলিবলৈ কিবা মন যাবনে? চব শেষ হৈ যাব, কাৰণ মই মৰি যাম। কাৰণ মোৰ ইতিমধ্যে সকলো শেষ হৈ যাব। এই যে সকলো শেষ হৈ যাব, সেইটোৱে মানুহক কুঙা কৰি পেলায়, সেইটোৱে মানুহক ভাঙি পেলায়, চুৰমাৰ কৰি পেলায়। মানুহে নিজক আটাইতকৈ ভাল পায়। তোমাৰ মা, তোমাৰ দেউতা বা তুমি বা মই আটাইতকৈ ভাল পোৱা ব্যক্তি হৈছে নিজক ভাল পাওঁ আমি, হয়নে? গতিকে যেতিয়া আমি নিজক হেৰুৱাই পেলাম, আমাৰ কি থাকিব? আৰু যেতিয়া আমি গম পাই যাম যে মই মৰি যাম, মই মৰি যোৱাৰ পিছত মোৰ ইয়াত কোনো চিন নাথাকে, অস্তিত্ব শূন্য হৈ যাব সংসাৰত মোৰ নামটো, তেতিয়া মোৰ আটাইতকৈ দুখ লাগিব। এটা কথা সঁচা, প্ৰত্যেক মানুহেই আমি জানো আমি আমাৰ মা দেউতাক বহুত ভাল পাওঁ, মোৰ তেজক মই বহুত ভাল পাওঁ, কিন্তু তাৰ পিছতো মই মোকহে ভাল পাওঁ আটাইতকৈ।
সকলোৰে ক্ষেত্ৰত আহে। ফ্ৰয়ডিয় মনস্তত্ত্বলৈও তুমি যদি মন কৰা, বিভিন্ন কথা মনস্তত্ত্বৰ প্ৰসংগও যদি টানি আনা, সেই মনস্তত্ত্বৰ প্ৰসংগও সেইটোৱেই সূচায় যে তোমাৰ মনটোৱে তোমাক বিচাৰে। এই যে তোমাক কিন্তু বিচৰা বস্তুটো তুমি যেতিয়া হেৰুৱাই পেলাবা, নিজস্বতাহীন হৈ পৰিবা বা তোমাৰ অস্তিত্ব শূন্য হৈ পৰিব, সেয়াই হৈছে চৰম দুখ। এতিয়া কবিৰ চোৱা, কৃষ্টিৰ পথাৰখনলৈ দেউতাকৰ আছিলে অৱদান, সংস্কৃতিৰ পথাৰখনলৈ মাকৰ আছিলে অৱদান, হয়নে? খেতিয়ক দেউতাক, কৃষ্টিকৰ দেউতাক, সংস্কৃতিবান মাক, কাৰণ বুৱতী কি কয় তেওঁ বৈছে, তাঁত বৈ উলিয়াইছে, শিপিনী এগৰাকী, হয়নে? গতিকে তেওঁলোকে সমাজলৈ এটা অৱদান ৰাখি থৈ গৈছে, তেওঁলোকে জ্ঞাতে অজ্ঞাতে তেওঁলোকৰ চিন ৰাখি থৈ গৈছে। মাকে ৰাখিও যাব পাৰিলে নিজক, দেউতাকে ৰাখি যাব পাৰিলে নিজক, কিন্তু আধুনিকতাৰ ধামখুমীয়াত ৰৈ কবিয়ে না জানে শিপিনী হ'ব, না জানে খেতিয়ক হ'ব। বুজি পাইছানে? ৰোৱনী দাৱনী কৰিব যদিও তেওঁ জানে, আৰু এটা কথা, যদিও তেওঁ জানে, কিন্তু আধুনিক প্ৰেক্ষাপটত এজন খেতিয়কৰ মূল্য কিমান? আধুনিক প্ৰেক্ষাপটত এগৰাকী শিপিনীৰ মূল্য কিমান? তুমি 50 টকীয়া এখন গামোচা তোমাৰ এখন সভালৈ কিনি আনিবলৈ সহজ পাবা নে 200 টকা দি বোৱা গামোচা এখন কিনিবলৈ যাবা? গতিকে চাহিদাৰ কথাটো বাদেই দিলোঁ, তোমাৰ মানসিক মূল্য কোনটোত থাকি গ'ল, হয়নে? গতিকে কি হ'ব? ক'ৰবাত চন পৰি ৰ'ব। এটকীয়া চাউল সহজাত হোৱাৰ সময়ত তুমি কিয় কৰিবা খেতি? ইমান কষ্টৰ ইমান পৰিশ্ৰম কৰিব কোনে? যেতিয়া সকলো বস্তু ইমান সুলভ হ'ল, সুলভৰো কথা আছে, ভাগ আছে, খালি আমি সেইটোলৈ যোৱা নাই, আমাৰ প্ৰেক্ষাপটত আমি আলোচনা কৰিছোঁ। গতিকে যিখিনি বস্তু সহজ সাধ্য হ'ল, কষ্ট কোনে কৰে? কষ্টক যেতিয়া স্বীকৃতি নিদিয়ে, সেই স্বীকৃতিৰ পিছত কোনে দৌৰে? সেইকাৰণে আধুনিকতাই কি কৰিছে? কুঙা কৰিছে। আধুনিকতাই কুঙা কৰা সমাজত কৃষ্টি আৰু সংস্কৃতি বৰবাদ হৈছে। আৰু এই যে বৰবাদ হৈছে, বৰবাদ হোৱাৰ মূলতে কেৱল আধুনিকতাৰ বিধ্বংসী নহয়, এইটো বিধ্বংসী কি হৈছে? তোমাৰ মোৰ অস্তিত্বৰ। আৰু এই যে অস্তিত্বহীনতা, এই অস্তিত্বহীনতাই মানুহৰ চৰম দুখ, কৰোণতম অৱস্থা। বুজি পালা? কৃষ্টিৰ পথাৰলৈ, সংস্কৃতিৰ পথাৰলৈ জ্ঞাতে অজ্ঞাতে মাক দেউতাকে ৰাখি গ'ল কিবা এটা, চিন থৈ গ'ল প্ৰজন্মৰ পিছত প্ৰজন্মলৈ, যাৰ কাৰণে মাক দেউতাকে এতিয়া তেওঁ সুঁৱৰিবলৈ ভাল পাইছে। কিন্তু তেওঁ যেতিয়া মৰি যাব, তেতিয়া তেওঁৰ পিছৰ প্ৰজন্মই, তেওঁৰ সন্তানে কি ক'ব? মোৰ মা কি আছিলে? মোৰ মা একোৱেই নাছিলে, একোৱেই নোৱাৰিলে মোৰ মায়ে। তেতিয়া তেওঁৰ আত্মাটোৰ কি হ'ব? আত্মা আছে নাছে বাদ দিয়া, কিন্তু যদি থাকে, তেওঁৰ আত্মাটোৰ শান্তিটো ক'ত থাকিব? অশান্তিৰেই দুকুল টকা বানত তেওঁ উপচি পৰিব। আৰু সেইটোৱেই হৈছে চৰম দুখ। বাদ দিয়া আত্মা, তেওঁ সেই কথা ভাবিয়েই তেওঁ চৰম দুখত ভুগিছে। আৰু সেয়াই হৈছে কৰোণতম কবিতা, অৰ্থাৎ মানসিক দ্বন্দ্বৰ এক চৰম পৰ্যায়, যি চৰম পৰ্যায়ত অস্তিত্বহীনতাই আনি দিয়া বিভীষিকাৰ কথাটো এই কবিতাটোত ওলাইছে ভুৰুকাত হাতী ভৰোৱাৰ ৰূপত। সেয়াই হৈছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ, অৰ্থাৎ সৰস্বতী সন্মান লাভ কৰা মহিয়সীগৰাকীৰ অতি সুন্দৰতম কবিতা, জনজীৱনৰ কবিতা, কৃষ্টিৰ কবিতা, সংস্কৃতিৰ কবিতা, জীৱনদায়িনী কবিতা। ধন্যবাদ।